ঘাটলৈ আমি যাম কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংগল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে এলে গোৱালপাৰা উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত এতিয়া যেতিয়া উচ্ছেদ হৈছে উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু তেওঁলোকে যেহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে আজি চিন্তামণিগড় ওচৰৰ পাজৰে মানুহে মোলে ফোন কৰিছে এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰ 15 কিলোমিটাৰো নহয় এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড় যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম আৰু যিখিনি পুলিচৰ গাত কোপ পৰিলে বাংলাদেশীৰ হাতৰ যিখিনি কোপ পৰিলে প্ৰতি কোপৰ বিচাৰ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক যুদ্ধ কৰিব লাগিব নহলে জাতি নেবাচ সকলো শেষ যুদ্ধলৈ সাজু থাকক আৰু এটা কথা আমি একদম স্পষ্টকৈ কৈ দিছো যে ৰাজনীতিৰ ঊৰ্ধ্বত কথা বতৰা হ'ব লাগিব বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক তাৰ পিছত নামনিৰ পিছতে এবাৰ উজনি সেইবাৰ সন্দেহজনক লোকৰ কবলত পৰিছে উৰিয়াম ঘাটৰ চৰকাৰী ভূমি নামনিৰ পাছত উজনিত চলিছে এতিয়া সন্দেহজনক লোকৰ দপদপনি প্ৰশাসনে মুকলি কৰা ড্ৰোন ভিডিঅ'ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বনাঞ্চল ধ্বংস কৰি বেদখলকাৰীয়ে সাজিছে ঘৰ পাতিছে বাগান প্ৰশাসনে এই ভিডিঅ' নিৰ্মাণ কৰিছিল ড্ৰোন ভিডিঅ' আৰু শীঘ্ৰেই উৰিয়াম ঘাটৰ এই অঞ্চলত এতিয়া প্ৰশাসনে উচ্ছেদ চলাব উচ্ছেদক লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহায়ো হুংকাৰ দিছে শিৱদৌলৰ পৰাই বাংলাদেশীক খেদাৰ হুংকাৰ দিছে শৃংখল চলিহায়ো আৰক্ষীক আক্ৰমণ কৰাৰ প্ৰতিটো কুবৰ প্ৰতিশোধ ল'ব হেনো বীৰ লাচিত সেনাই প্ৰথমতে দেখুৱাই লৈছো এই দৃশ্য ইতিমধ্যে আপোনালোকে দেখিছে প্ৰশাসনে ড্ৰোনৰ ভিডিঅ' শ্বট এইসমূহ সংগ্ৰহ কৰিছে উৰিয়াম ঘাটত কি ধৰণে বিঘাই মাটিত তামোলৰ খেতি কৰিছে একাংশ মিয়ালোকে আৰু এয়া চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি গতিকে বনাঞ্চলৰ ভূমিত উচ্ছেদ চলিব বুলি ইতিমধ্যে হুংকাৰ দিছে আৰু এই উচ্ছেদ এতিয়া উৰিয়াম ঘাটৰ পৰা উজনিলৈকে আগবাঢ়ি গৈ থাকিব উজনিৰ যিসমূহ অঞ্চলত চৰকাৰী ভূমি দখল কৰা হৈছে বনাঞ্চলৰ ভূমি দখল কৰিছে য'ত মিয়াই এই ধৰণে গাঁও পাতিছে চৰকাৰী ভূমিত দখল কৰি ব্যৱসায় চলাইছে তাত সকলোতে উচ্ছেদ চলোৱা হ'ব বুলি ইতিমধ্যে হুংকাৰ দিছে আৰু এয়া আপোনালোকে দেখিছে বিঘাই তামোলৰ বাৰী আৰু এইসকল লোক আসলতে উৰিয়াম ঘাটৰ ভূমিহীন লোক নহয় এইসকল লোক অন্য প্ৰান্তৰ পৰা আহিছিল য'ত ঘৰ মাটি আছে কিন্তু এই চৰকাৰী ভূমি দখল কৰি তেওঁলোকে ব্যৱসায় কৰা পৰিলক্ষিত হৈছে কেলেংকাৰীবিলাক কেতিয়া কোনো খিলঞ্জীয়া ব্যক্তিৰ ওপৰত কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই ইয়াত সুবিধা পোৱা নাই কনকেন্দু সিনহা আৰু সঞ্জয় ঝা নামৰ এই দুজন ব্যক্তিয়ে বিগত দিনৰ পৰা 2008 চনৰ পৰা বৰ্তমান সময়লৈকে প্ৰত্যেকটো মাহত প্ৰত্যেকটো বছৰত কোটি টকা আত্মহাত কৰিছে এই আত্মহাত কৰাৰ এই বিষয়বিলাক আমি ফাদিল কৰাৰ পাছতো বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক বা NHM হওক বা বৰ্তমান সময়লৈকে যিজন বৰ্তমানৰ এই ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ হেল্থ মিনিষ্টাৰ মই অচ্যুত সিংঘালে কথা কৈছোঁ তেওঁ কিন্তু এতিয়া এই মুহূৰ্তলৈকে কোনো ইয়াত আমি হস্তক্ষেপ কৰা দেখা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি হস্তক্ষেপ কৰা দেখা নাই তাতোকৈ আচৰিতজনক বিষয় হ'ল যে বেটী বচাও বেটী পঢ়াও বুলিকে আপোনাৰ আস্ফালন কৰা চৰকাৰখনৰ দিনত এই সৌহিদিনা হৈ গুচি গ'ল যে বৈশ্যপাৰী এগৰাকী মহিলা তাতে কৰ্মচাৰী তেখেতে যি মেনচুৰেল চাইকেলেশ্যন চলি থকা সময়ত পিৰিয়ড চলি থকা সময়ত তেওঁ যেতিয়া গা বেয়া লাগি মানে তেওঁ শাৰীৰিকভাৱে অসুস্থ আছিলে তেওঁ যেতিয়া ছুটি বিচাৰিছিলে বা তেনেকুৱা প্ৰসংগত তেওঁ যেতিয়া অভিযোগ কৰিছিলে তাতে থকা চিকিউৰিটি যিজন ছুপাৰভাইজাৰ তেখেতে সেই মহিলাগৰাকী পিৰিয়ড হৈছিলে নহয় তেখেতক চাবৰ কাৰণে তেওঁক কোনো অধিকাৰ দিলে গতিকে যিটো ছিষ্টেমৰ মাজত যিটো কোম্পানীয়ে কেতিয়াও কোনো কাৰণত প্ৰট'কল মেইনটেইন কৰা নাই য'ত মহিলা এগৰাকী কৰ্মচাৰী তাত সুৰক্ষা দিব পৰা নাই তেনেকুৱা এটা বিভাগীয় ওপৰত বা তেনেকুৱা এটা কোম্পানীৰ ওপৰত বৰ্তমান সময়লৈকে মাননীয় মুখ্যমন্ত্ৰী আৰু হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ হেল্থ মিনিষ্টাৰ অচ্যুত সিংঘালে একো হস্তক্ষেপ নকৰাটোক লৈ আমাৰ কিন্তু সন্দেহ হৈছে তাৰপাছত আহি গ'ল আপোনাৰ ইতিমধ্যে গম পাই যে টোটেল অসমত 805খন এম্বুলেঞ্চ কাগজে পত্ৰ চলি আছে তাৰে 3খন এম্বুলেঞ্চ কেব হৈছে 802খন এম্বুলেঞ্চ কাগজে পত্ৰ চলি আছে আমি বিলাসিতা অসমৰ তৰফৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক আৰু বিভাগীয় কৰ্তৃপক্ষক NHM প্ৰত্যাহ্বান জনাইছোঁ আৰু হেল্থ মিনিষ্টাৰ অচ্যুত সিংঘালক প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে যদি তাৰ আধা 402খন
802খন বা 803খনৰ আধা সংখ্যক বৰ্তমান সময়ত এম্বুলেন্স চলি আছে। তেওঁলোকে যদি এইটো যদি প্ৰমাণ কৰি দিব পাৰে যে 802খন যিমান কেইখন এম্বুলেন্স কাগজত পত্ৰ আছে তেওঁলোকে যদি সেইকেইখন এম্বুলেন্সে কাম কৰি থকা যদি তেওঁলোকে প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে আমি 82টা মজিয়া এই অহা কালিলৈ আমি পদত্যাগ কৰিম। এটা কথা স্পষ্ট হয় যে 150খন এম্বুলেন্স বৰ্তমান সময়ত কেৱল ছিংগল চিফ চলি থাকে। আপোনালোকে গম পায় যে এম্বুলেন্সৰ ডাবল চিফ চলিব লাগে। 150খন এম্বুলেন্স ছিংগল চিফ চলি থাকে, তেওঁলোকে ডাবল চিফ দেখায় এটা চিফ্টৰ পইচা তেওঁলোকে মাৰিবলৈ আৰম্ভ কৰিছে। আৰু এটা চিফ্টৰ পইচাই কোটি কোটি টকা যে মাহেকতে তেওঁলোকে যে আত্মসাত কৰিছে, ইয়াৰ পইচা ভাগ কালৈ গৈছে, কোন মিনিষ্টাৰ, কোন বিধায়ক, কোন আমোলালৈ গৈছে তাক আমাৰ হিচাপ লাগিব। আৰু এটা কথা স্পষ্ট হয় যে প্ৰায় 3000তকৈ অধিক ইতিমধ্যে কৰ্মচাৰী 108ৰ লগত জড়িত হৈ আছে। এই কনকেন্দু সিনহা আৰু সঞ্জয় ধাৰ মই মতলি বৰ্তমান সময়ত এই থলুৱা মানুহখিনিৰ ওপৰত তেওঁলোকৰ অত্যাচাৰ আৰম্ভ হৈছে। যোৱা দুদিনৰ আগত বিগত যোৱা সোমবাৰে কি হৈছে, A-J6 মোৰ যদি ভুল নাই হোৱা এখন এম্বুলেন্স, যিখন এম্বুলেন্সৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ গুৱাহাটী হয়, যোৰহাটৰ এখন এম্বুলেন্স AA01 JSC 6914 এম্বুলেন্সখনত না তাত AC আছে, না তাত আপোনাৰ অক্সিজেনৰ ব্যৱস্থা আছে, না তাত কিবা ফেচিলিটি আছে। এজন হাৰ্টৰ ইমাৰ্জেঞ্চি পেচেণ্ট তেওঁলোকে যোৰহাটৰ পৰা আনিবলৈ গৈছে, য'ত ভিতৰত না AC ফেচিলিটি আছে, না তাত কিবা পৰ্যাপ্ত পৰিমাণে কিবা ব্যৱস্থা আছে। ইতিমধ্যে সেই গোচৰটো ইতিমধ্যে আমাক যোৰহাটৰ স্থানীয় বাসিন্দাই আমাৰ এইটো এটা কমপ্লেইন দিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিগত 3 তাৰিখ জুলাই 3 তাৰিখে এখন সংবাদমেল আয়োজন কৰিছিলোঁ। সেই সংবাদমেলখন যদি তেখেতে যদি বিগত দিনটোত যদি তেওঁ যদি মন কৰিছিলে বা লক্ষ্য কৰিছিলে তেতিয়াহ'লে আমি আকৌ সুধিবলগীয়া হৈছে তেওঁৰ প্ৰশ্নটো যে বৰ্তমান সময়ত এই বিষয়ৰ ওপৰত আহি থকা দিনত তেওঁলোকৰ কি হস্তক্ষেপ হ'ব। গতিকে আমি সংবাদ মাধ্যমক আমি এটা সতীৰ্থসকলক অনুৰোধ জনাম আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই 108ৰ নামত চলি থকা যি বহুদিনীয়া এই কেলেংকাৰীটো কোনদিনাখনি শেষ হ'ব। আৰু আহি থকা দিনত কিবা কাৰণত এই GVK EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচে যদি আকৌ যদি নিবিদা জৰিয়তে যদি তেওঁলোকে কামখিনি কৰিবলৈ যদি সুবিধা পায় তেতিয়াহ'লে অসমত মই এইটো কথা আমি স্পষ্টভাৱে ক'ব পাৰিম যে ৰোগী যিকোনো ধৰণৰ জৰুৰীকালীন বা ইমাৰ্জেঞ্চি অৱস্থাত এম্বুলেন্সৰ ভিতৰতে মৃত্যু হ'ব, এইটো চিৰন্তন সত্য। গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ইতিমধ্যে বিগত আমাৰ যিটো প্ৰেছ মিট আছিলে, আমি সংবাদমেল দিছোঁ, তাত আপোনালোকে মাজুলী যিটো ফুপুলা স্বৰূপ ফুটপুলিত যি লৈ অহা ৰোগীৰ যিটো ফুপুলা স্বৰূপ তাক আমি আপোনালোকৰ ওচৰত আমি দাখিল কৰিছিলোঁ। কিন্তু তাৰপিছতো বিভাগীয় কৰ্তৃপক্ষ, নেশ্যনেল হেল্থ মিছনে হওক বা স্বাস্থ্যমন্ত্ৰীয়ে হওক বা মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আমি কোনো ক্ষেত্ৰত হস্তক্ষেপ পোৱা নাই। আমি বিচাৰিছোঁ আপোনালোকৰ সম্প্ৰচাৰিত হোৱা বাতৰিৰ পাছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ৰ ওপৰত উচিত তদন্ত ল'ব। আৰু সঞ্জয় ঝা আৰু কনকেন্দু সিনহা নামৰ RM আৰু CEO যি দুজন ব্যক্তিয়ে নিৰ্দিষ্ট এলেকাত বহি তেওঁ হাংকু পাংকু কিছুমান মানুহক তেওঁ ফলীয়া কৰি অসম আৰু অসমীয়াৰ ওপৰত যি অত্যাচাৰ চলাইছে তাক কিন্তু কেতিয়া কোনো কাৰণত 82 দিনৰ অসমে মানি নলয়। আৰু 82 দিনৰ অসমে এটা কথা স্পষ্ট কৰি দিছোঁ, কনকেন্দু সিনহা আৰু সঞ্জয় ঝাক যদি কিবা কাৰণত যদি মুকলি আকাশত তেওঁলোকৰ সন্মুখত যদি 82 দিনৰ অসমে পাওঁ তাক তেওঁ উচিত পুৰস্কাৰ দি তেখেত যদি বিহাৰ পাইছে বিহাৰলৈ ভাগি যাব লাগিব, তেখেত যদি ৰাজস্থানত পাইছে ৰাজস্থানলৈ গুচি যাব লাগিব। ৰাজস্থান বিহাৰৰ চাবিকাঠিৰ মতে ৰিমট কণ্ট্ৰলৰ মতে অসমৰ ব্যক্তিৰ ওপৰত, অসমৰ জনসাধাৰণৰ ওপৰত তেওঁলোকে মন চলালে নহ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আকৌ এটা কথা উনুকিয়াই দিব বিচাৰিছোঁ, আপোনাৰ বিগত দিনৰ কাৰ্যকালত দুটা বিষয়ত আমি সঁচাকৈ সকলো ব্যক্তিয়ে অসমৰ জনসাধাৰণে এই দুটা বিষয়ত কিন্তু আমি প্ৰত্যেক বাৰতে ল'ব বিচাৰোঁ। এটা হ'ল 108, এটা হ'ল টিচাৰ এলিজিবিলিটি টেষ্ট বা টেক্স। 2011-2008 চনত সৃষ্টি হোৱা দুটা বিভাগৰ ওপৰত আমি এটা কথাই আপোনালোকক উনুকিয়াই দিব বিচাৰিছোঁ। কেইটা কথা আমি ক'বলৈ নাযাওঁ, ঠিকে চলি আছে, কিন্তু 108 এই বিষয়টো বৰ্তমান সময়ত কিন্তু নিজে ICUত সোমাই আছে। গতিকে মৃত্যুঞ্জয় বিভাগটো যেতিয়া নিজে ICUত সোমাই থাকিব, গতিকে জনসাধাৰণৰ কাৰণে 108 কি কাম চলাব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এই বিষয়ৰ ওপৰত তদন্ত চলাবৰ কাৰণে আপোনাক আমি মেমৰেণ্ডাম বা স্মাৰক পত্ৰ দাখিল কৰিম। আমি আশা কৰিম যে যি 3000 থলুৱা আপোনাৰ অসমীয়া ব্যক্তিয়ে ইয়াৰ ওপৰত ভিত্তি কৰি কাম চলাই আছে, বিগত 10-15 বছৰ ইয়াত জীৱন যৌৱন দিলে, তাত কোনোবা বহিৰাগত ব্যক্তিয়ে অসন্তুষ্টি প্ৰকাশ কৰি 10-15 মিনিটত কোনো চৌকচ নিদিয়াকৈ তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰি দিব, তাক কেতিয়া কোনো স্বাভিমানী অসমীয়া মানি নলয়। ইয়াৰ পৰা আমি স্পষ্টভাৱে এটা প্ৰত্যাহ্বান জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বিভাগীয় কৰ্তৃপক্ষ, NHM আৰু হেল্থ ডিপাৰ্টমেণ্টৰ মই মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, আপুনি 600তকৈ যদি বেছি এম্বুলেন্স আউট অফ 803 এম্বুলেন্স যদি এক্টিভলি কাম কৰিছে বা দুটা চিফ্ট কাম কৰিছে যদি দেখা দিব পাৰে তেতিয়াহ'লে 82 দিনৰ অসম মজিয়াৰ পৰা আমি ইয়াৰ পৰাই আপোনাৰ আহি থকা কম দিনৰ ভিতৰত পদত্যাগ কৰিম। আৰু যদি আপুনি দেখাব নোৱাৰে তেতিয়াহ'লে ইয়াৰ এই 150খন এম্বুলেন্স দিনত চলে, ৰাতি নচলে, এটা চিফ্ট চলে, আৰু ইমানখিনি আধা এম্বুলেন্স যাতে নচলে তাৰ এই
মোটা অংকৰ যি ধনৰ ভাগ কাৰ পকেটত গৈছে তাক কিন্তু ৰাইজৰ সন্মুখত দাখিল কৰিব লাগিব গতিকে ইমানখিনিয়ে কথা আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনাৰ ৰিগাৰ্ডিং 108 তেতিয়াহ'লে সাংবাদিক ভাতৃসকলে বা বন্ধুসকলে সুধিব পাৰে দেখা পোৱা যায় যে বিভিন্ন সময়ত এম্বুলেন্সৰ সেৱাত ফোন কৰিও কিন্তু সেৱা লাভ নকৰে যে তেওঁলোকে বিভিন্ন ধৰণৰ ইছ্যু দেখুৱাই মই দুদিন পূৰ্বৰ এটা কথা কওঁ যে মোলৈ এটা শুনাইছিলে কৈছিল যে তেওঁ যদি গাৰ্জেন নাই তেতিয়াহ'লে আমি যাব নোৱাৰোঁ এনেকুৱা ধৰণৰ কথা কওঁ 800-300খন এম্বুলেন্স থকাৰ পাছত যদি ইতিমধ্যে আমি গম পাইছোঁ প্ৰায় 400খন এম্বুলেন্স মানে 50% এম্বুলেন্স চলি আছে আৰু 150খন এম্বুলেন্স দিনত চলে ৰাতি নচলে গতিকে তাততো আপোনাৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'বই আপুনি নালাগে মই নিজে এজন আপোনাৰ কি কয় ইয়াৰ সাক্ষী হয় এম্বুলেন্সক ফোন কৰি 1.5 ঘণ্টালৈকে এম্বুলেন্স তেওঁলোকক পঠিয়াব পৰা নাই কিন্তু এটা কথা যিবিলাক প্ৰাইম লোকেশ্যন হয় যিবিলাক প্ৰাইম এৰিয়া হয় যিবিলাক এৰিয়া অলপমান স্পৰ্শকাতৰ হয় তাত কিন্তু তেওঁলোকে এম্বুলেন্স ঠিকে ৰাখে আপুনি যদি জকাই চুকলৈ যায় চাওক আপুনি যদি ভিতৰলৈ গাঁৱৰ ভিতৰলৈ সোমাই যায় তেতিয়াহ'লে কিন্তু তেতিয়া কোনো কাৰণে আপোনালোকে এইখিনি আপোনাৰ সুযোগ সুবিধা নাপায় কাৰণ আপোনালোকে গম পায় যে এই বিষয়খিনি এওঁলোকে যদি আপোনাৰ টাউনীয়া এৰিয়াত বা কিছুমান স্পৰ্শকাতৰ এৰিয়াত যদি তেওঁলোকে যদি ফোন এটা কৰিলে বা যোগাযোগ কৰিলে যদি নাহে তেতিয়াহ'লে পাব্লিকৰ পৰা কমপ্লেইন যাব পাৰে এটা কথা স্পষ্ট হয় 108ৰ নামত কোটি কোটি টকা আত্মসাৎ হৈছে কোটি টকা ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ হ'ব পাৰে মেবি নহ'লে ইয়াৰ বিভাগীয় আপোনাৰ মন্ত্ৰী বা মুখ্যমন্ত্ৰী যদি ইয়াত কিবা যদি অংশীদাৰ আছে তেতিয়াহ'লে স্পষ্ট কৰক যদিহে মুখ্যমন্ত্ৰী এই বিভাগৰ লগত কোনো অংশীদাৰ নাই লাভজনক ব্যৱস্থা নাই তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে এই বিভাগৰ ওপৰত কম দিনৰ ভিতৰত হস্তক্ষেপ কৰক আৰু তেওঁলোকে বাৰে বাৰে ক'ব বিচাৰে যে 108 বিভাগটো হেনো তেওঁলোকৰ কোনো লাভালাভ হোৱা নাই তেওঁলোকৰ যদি লাভালাভ হোৱাই নাই তেতিয়াহ'লে 108টোত তেওঁলোকে আকৌ কিয় তেতিয়াহ'লে অহুকানে তেওঁলোকে টেণ্ডাৰ চলাইছে অহুকানে পাবৰ কাৰণে অপচেষ্টা চলাই আছে বিল আছে তেনে অসমে ইতিমধ্যে আপোনালোকে গম পায় অসম আৰু অসমীয়াৰ এই মানুহখিনি দুৰ্ভগীয়া মানুহখিনিৰ কাৰণে কষ্ট থকা মানুহখিনিৰ কাৰণে কাম চলাইছে এই মানুহখিনিৰ ওপৰত কোনোবাই হাতালি খেলি পেলাই কোটি টকা আত্মসাৎ কৰিব তাক কেতিয়াও কোনো কাৰণত স্বাভিমান থকা 108ৰ কৰ্মচাৰী মানি ল'ব নোৱাৰে অসমীয়া মানুহে মানি ল'ব নোৱাৰে আৰু বিল আছে অসমে কেতিয়া কোনো মানি ল'ব নোৱাৰে NSMে চলাব নোৱাৰাৰ কাৰণ NSMে চলাব নোৱাৰা কাৰণ সেইটো হ'ল চৰম বিফলতা নিয়েবাৰ ষ্টেট চাওক এতিয়া আপুনি যদি চাবলৈ যায় মেঘালয়ৰ মুখ্যমন্ত্ৰীজনকে ক'ৰবাত নহয় ক'ৰবাত মাননীয় অসমৰ মুখ্যমন্ত্ৰীজনক 2টা বা 3টা ষ্টেট ওপৰত বুলি আমাৰ হিতাকাৰী বা হিতাকাংক্ষীসকলক ক'ব বিচাৰে বা আমিও কোনোবা ক'ৰবাত নহয় ক'ৰবাত ক'ব বিচাৰে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ টপ 10জন মুখ্যমন্ত্ৰীৰ ভিতৰত 10জন মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে NSMক নহ'লে চৰকাৰে নিজে এই বিষয়টো নিজৰ হাতলৈ টানি আনি চলাওক কাৰণ ইয়াত 3,40,00,000 বা 3,50,00,000 মানুহৰ ভোট ভৱিষ্যত জড়িত হৈ আছে আহি থকা কিবা কাৰণে তেওঁ কোনোবা আত্মীয় কুটুম মিতি বৰ্গ যাবলগীয়া হ'ব পাৰে 108ত যদি এইটো সময়ত যদি ক'ৰবাত যদি আপোনাৰ 108ৰ ওপৰত যদি পানীয়ে পৰা অৱস্থা থাকে তাত যদি চেলাইৰেঞ্চে নাথাকে তাত যদি জেকে নাথাকে তাত যদি আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা নাথাকে তেতিয়াহ'লে 108 থকাত তেতিয়াহ'লে উইথড্ৰ কৰিলে ঠিক আছে আৰু কিবা কাৰণে জিভিকে EMI যদি চলাব নোৱাৰে বিল আছে না অসমত দি দিয়ক চাওক কিবা কাৰণে 1 মাহ দিন চলাই চাওকচোন পাওঁ নহয় যদি ভালকৈ চলাব পাৰোঁ আমাৰ এটা এক্সাম্পল লৈ তাৰপিছত চৰকাৰে চলাবলৈ আৰম্ভ কৰক এই বিভাগৰ ওপৰত যে 800খনতকৈ যে বেছি এম্বুলেন্স থকাৰ পাছত তাৰ 50% এম্বুলেন্স বিকল নচলে আৰু তাৰে 50% আকৌ 150খন এম্বুলেন্স দিনত চলে আকৌ ৰাতি নচলে কনকেন্দ্ৰ সিনহা আৰু সঞ্জয় ঝা সাহস আছে প্ৰত্যাহ্বান দিয়ক প্ৰত্যাহ্বান আমি একচেপ্ট কৰিম এই চাওক এখন এম্বুলেন্সৰ এগেইনষ্টত কিমান লাখ টকা উইড্ৰ হয় গতিকে 400খন এম্বুলেন্স নচলে প্ৰায় নচলে আপোনালোকে ষ্ট্ৰিং অপাৰেশ্যন চলাওক মোক কোৱা নাই যোৱাকালি AS01 JC 6946 যিখন এম্বুলেন্স যোৰহাটৰ এম্বুলেন্স আপোনাৰ হেৰি নাই AC ব্যৱস্থা নাই এই আপোনাৰ প্ৰকট গৰমত আমি ফেনৰ তলত থাকিব নোৱাৰোঁ আপোনাৰ ধৰিছোঁ AC তলত থাকিব নোৱাৰোঁ এনেকুৱা প্ৰকট গৰমত এটা বক্সৰ নিচিনা জেগাত এজন হাৰ্টৰ পেচেণ্টক বহাইছে য'ত AC নাই য'ত আপোনাৰ অক্সিজেনৰ ব্যৱস্থা নাই তেতিয়াহ'লে বৰ্তমান সময়ত শিক্ষা বিভাগটো ক'ত চলি আছে এই ফোপোলা চবটো মাননীয় মুখ্যমন্ত্ৰীয়ে গম পায় নে নাপায় অশোক সিংঘাল ডাঙৰীয়াক প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি হাৰে হিমতি অসমীয়া নহয় কাৰণে আপুনি এই বিষয়টো গুৰুত্ব দিয়া নাই নেকি গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আশ্বাস আৰু বিশ্বাস আছে যে এই বিষয়ৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰিব আহি থকা দিনত 108 জিভিকে EMIৰ ওপৰত যি জিভিকে EMI 108 মৃত্যুঞ্জয় সেৱক এটা তেওঁলোকে হাতালি খেলিছে এই বিষয়ৰ ওপৰত এই কনকেন্দ্ৰ সিনহা আৰু সঞ্জয় ঝাৰ ওপৰত উচিত তদন্ত ল'ব ধন্যবাদ